বন্ধুসকল মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনত আমি দেখিবলৈ পাওঁ যে অৰুণাবতে মায়াৰ পেহাকক চিমেণ্টখিনি চুৰ কৰা বুলি ধৰে আৰু তাক পুলিচত গতাই দিবলৈ খোজে। কিন্তু পাছলৈ আমি গম পাওঁ যে প্ৰভাতে সেই টকাখিনি নিজৰ নামত চুৰ কৰা নাই, সি কোম্পানীৰ ৱৰ্কাৰখিনিয়ে পাবলগীয়া টকাখিনি ঘূৰাই দিবৰ কাৰণেহে চিমেণ্টখিনি বিক্ৰী কৰিছিল আৰু এই কথাখিনি সি অৰুণাবৰ আগত কৈ দিয়ে। এতিয়া বাৰু সঁচা কথাবোৰ গম পোৱাৰ পাছত অৰুণাবে বাৰু মায়াৰ পেহাকক কি কৰিব জানিবলৈ পাব আপোনালোকে মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে কাঞ্চনে কথাবোৰ বেছি বিৰোধ কৰি থকাত আৰু ডাইমাকো বেয়াকৈ ব্যৱহাৰ কৰাত মায়াই কাঞ্চনেই যে কোম্পানীৰ 50% পোৱাৰ আশাত ফাইলটো অৰুণাবৰ পৰা লুকাই ৰাখিছিল ইয়াৰ বিষয়ে কৈ দিয়ে। এতিয়া বাৰু অৰুণাবে কাঞ্চনৰ আচল ৰূপটো জানিবলৈ সক্ষম হ'বনে বাৰু? সঁচাকৈ মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষাৰে ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।